হাই ফ্ৰেণ্ডছ, আপোনালোকক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি গোটেইকেইটাই ওলাই আহিলোঁ পূজা চাওঁ বুলি। পূজাৰ বতৰ, ঘৰতনো কেনেকৈ সোমাই থাকোঁ। আৰু আমাৰ ঘৰতে আহিছিলে মাজনী, আমাৰ ভাগিনজনী আৰু মণি, দুইজনী আহি সিহঁতে এপাক চাই আহিলে আৰু আমি লগত লৈ আনিলোঁ। আজি নৱমী পূজা হয় আৰু নৱমী পূজা উপলক্ষে আমিও ঘৰত সোমাই নাথাকি ওলাই আহিলোঁ আমাৰ ওচৰতে থকা বাঘেশ্বৰী মন্দিৰলৈ। আৰু বাঘেশ্বৰী মন্দিৰত বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আৰু এইবাৰ তেওঁলোকৰ দুৰ্গা পূজা পতা 25 বছৰ হ'ল, মানে ৰূপালী জয়ন্তী। ৰূপালী জয়ন্তী যেতিয়া অকণমানতো জাকজমকতা হ'বই। ইমান মানুহ, নৱমীৰ সন্ধিয়া আহিছিলোঁ, মানুহেৰে ভৰি আছিলে। আৰু এইটো এটা চেলফি জন বনাই দিছিলে। ইয়াতে ফটো উঠিম বুলি আমিও ৰৈ দিলোঁ, কিন্তু মানুহৰ মানে ইমানেই ভিৰ ফটো উঠাৰ বাবে আমি ভালদৰে জেগাটোৱে নাপালোঁ। আৰু গেটতেই দুখনমান ফটো গোটেইকেইটাই উঠি লৈ আমি তাৰ পৰা আগবাঢ়িলোঁ। এয়া আমি তাৰ পৰা ওলাই আহিলোঁ, পূজা চাবলৈ আহিলোঁ যেতিয়া কিবা এটা খাই লওঁ বুলি আগবাঢ়িলোঁ। এয়া দোকানবোৰ, তাত থকা অস্থায়ী দোকান। আৰু আমি মধ্যবিত্তবিলাকে জানেই দেখোন, ক'ত কেনেকৈ কম পইচাত মিলাই দিব পাৰোঁ সেইটো চায়েই থাকোঁ। আৰু তাতে থকা অস্থায়ী দোকান এখনত ৰ'লকেই খাই দিলোঁ। ৰ'ল খালোঁ, তাৰপিছত ইহঁতে কিবা চপ টপ খালে চাগে শেষৰ ফালে তেনেকুৱা, আৰু আমি খাই তাৰ পৰা ওলাই আহিলোঁ। আৰু এয়া দেখিছেনে, এই ফিল্ডখন বহুত ডাঙৰ এখন ফিল্ড। তেওঁলোকৰ পূজা কৰা জেগাকণ সুকীয়া, সেইকণ বৰ ধুনীয়া জেগা, সুকীয়া। আৰু যিখন আমাৰ এই মঞ্চ, এই যিখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ, সেইখনৰ যিখন ফিল্ড, তাত দোকান চোকান আছে, এইখনো বহুত বেছি ডাঙৰ ফিল্ড এখন। আৰু এয়া দেখিছেনে, 25খন পতাকা তেওঁলোকে উত্তোলন কৰিছে, মানে 25 বছৰীয়া ৰূপালী জয়ন্তী হৈছে বাবে য়েল্লো কালাৰৰ 25খন পতাকা উত্তোলন কৰিছে। এই পতাকাকেইখনো কিবা এটা ভাল লগা আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱে হৈছে। ইয়াতে আমি গোটেইকেইটাই ফটো উঠি ল'লোঁ। আৰু ফটো উঠি ফটোখিনিও ভালেই হৈছিলে, জেগাটো বৰ ধুনীয়া, পোহৰ পৰিছিলে। আৰু ফটো উঠি গোটেইকেইটাই তাৰ পৰা ঘৰলৈ ৰাওনা হ'লোঁ। আৰু আজিলৈ ইমানে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।